Hello everyone, welcome back to my YouTube channel. আজি মই আপোনালোকৰ আগত লৈ আহিছো অংকুৰণ পাঠৰ পঞ্চম ভাগ অৰ্থাৎ পঞ্চম শ্ৰেণীৰ প্ৰথম পাঠ অসম আমাৰ ৰূপহীৰ বিষয়ে চমু বিৱৰণ। অসম আমাৰ ৰূপহীটো হৈছে এটি গীত ডক্টৰ ভূপেন হাজৰিকাৰ দেশ প্ৰেমমূলক গীত বুলি ক'ব পাৰি। তেওঁৰ বিষয়ে মই চমু বিৱৰণ দিছো। ইয়াত লিখা আছে কিতাপত জানি থোৱা বিষয় হিচাপে। তাৰ বাবে মই আপোনালোকৰ আগত ভিডিঅ' আকাৰে প্ৰস্তুত কৰিছো। আপোনালোকে ধুনীয়াকৈ চাই থব পাৰে যেটো বিভিন্ন পৰীক্ষাত এনে ধৰণৰ প্ৰশ্ন অহা দেখা যায়। অসম আমাৰ ৰূপহীৰ প্ৰশ্ন দি দিছো উত্তৰ লিখি বেলেগ ভিডিঅ'ত ধুনীয়াকৈ বনাই দি আছো। শেষলৈকে চাব বুলি আশা আছে। ধন্যবাদ। itu bakosor toilet li Esta puran aran kore saki dekho jug